Hi all viewers and subscribers. In this video, আমি কিদৰে মোবাইল ফোনত ইউটিউবৰ ৰেষ্ট্ৰিক্টেড ভিডিও চাব পাৰি তাৰ বিষয়ে জানিম। আপোনালোকে জানে যে ইউটিউবত কপিৰাইট ইস্যু থাকে, এজ বাৰ থাকে বা এডাল্টৰি কন্টেন্ট এইবোৰ ৰেষ্ট্ৰিক্টেড ভিডিও মোবাইলত সচৰাচৰ চাব নোৱাৰি বা সেটিংত নাথাকে। কিন্তু আপোনালোকে কিদৰে এই ৰেষ্ট্ৰিক্টেড ভিডিওসমূহ ইউটিউবত চাব পাৰিব তাৰ বিষয়ে এই ভিডিওটোত মই ভালদৰে জনাম। গতিকে ট্ৰিক্সটো জানিবলৈ আপোনালোকে শেষলৈ এই ভিডিওটো চাই থাকক। তেনেহলে আহক মোবাইলত ইয়াৰ বিষয়ে ভালদৰে জানি লওঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলত ইউটিউবটো খুলি লওক। এতিয়া ইউটিউব আইকনত ক্লিক কৰক আৰু আপোনাৰ ইউটিউবৰ সোঁপিনে একেবাৰে ওপৰত থকা আপোনাৰ একাউণ্ট আইকনটোত ক্লিক কৰক। এইদৰে আপোনাৰ পেজটো খোল খাব। এতিয়া সেটিংত ক্লিক কৰক। তাৰ পিছত সেটিংৰ একেবাৰে ওপৰত থকা জেনাৰেলত ক্লিক কৰক। এতিয়া জেনাৰেলৰ একেবাৰে তললৈকে আহি আপুনি এটা ৰেষ্ট্ৰিক্টেড মোড দেখা পাইছে, সেইটো আপোনাৰ তাত ব্লু হৈ আছে, এইটো আপুনি হোৱাইট কৰি দিয়ক। তাৰ পিছত দেখিব আপুনি ইউটিউবত থকা সকলোবোৰ ৰেষ্ট্ৰিক্টেড ভিডিও ভালদৰে চাব পৰা হৈছে। ধন্যবাদ। আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিবলৈ সাবস্ক্ৰাইব বাটনত ক্লিক কৰক। লগতে আমাৰ নতুন নতুন ভিডিওসমূহৰ আপ টু ডেট পাই থাকিবলৈ এই বেল বাটনটোত ক্লিক কৰক।